অৰ্জুন দাসৰ এটি অনুভৱ, বিষাদ অন্তৰৰ স্পন্দন। বিষাক্ত হৃদয় মোৰ, দুটি নয়নেৰে বোৱাইছো বিষাক্ত ৰক্ত। শিথিল হৃদয়ৰ কোমল ভাজত গোপনে ৰাখিছিলো তোমাৰ স্মৃতিবোৰ। তোমালৈ সাঁচি থোৱা মৰমবোৰ এতিয়াও নিস্তব্ধময় অন্ধকাৰ কোঠালিত সযতনে ৰাখিছো। কিন্তু তুমি ব্যস্ত হৈ পৰিলা নিজৰ জগতখনত। তথাপিতো পাহৰিব পৰা নাই তোমাক। বিষাদে মোক বোবা কৰি ৰাখিছে। যুঁজ দিছো অন্তৰৰ শব্দবোৰৰ লগত। বিলুপ্ত পাইছে মোৰ দুটি ওঠৰ শক্তি। বহু কষ্টত ফুটি উঠিছে মোৰ বিষাদ অন্তৰৰ স্পন্দন।